হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজিও সদায়ৰ দৰে ইউনিভাৰ্চিটি পাই গ'লোহি আৰু এইফালে ক্লাছ কৰিবলৈ বুলিও বহি আছোঁ। তাৰপাছতে ক্লাছ শেষ হোৱাৰ পিছত অলপমান বাহিৰলৈ আহিছিলোঁ। ইমান ৰ'দ দিছে ইয়াত দেখিছেনে। আৰু এইফালে ওপৰৰ পৰা ইউনিভাৰ্চিটি কেম্পাছটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু ক্লাছ শেষ কৰি উঠি এয়া আমি কিবা এটা খাবলৈ বুলিও আহিলোঁ আৰু চবেই ইয়াৰ পৰা ৰসমলাই খাই আছোঁ। আৰু এইফালে হেঁতকেইজনী মোৰ ইউনিভাৰ্চিটিৰ নিউ ফ্ৰেণ্ড। আৰু এয়া ৰুমলৈ আহি দেখিলোঁ যে খুচিয়ে পূৰা পঢ়াত লাগি আছে। তাই BCA কৰি আছে বা থাৰ্ড চেম হয়। আৰু এইফালে আকৌ প্ৰেৰণা ৰুমত নাই, তাই ৰ'ব দেই ক'ত আছে দেখুৱাম। আৰু এইফালে পৰিস্মায়ো পূৰা পঢ়াত লাগি আছে। আৰু প্ৰেৰণা হৈছে এইজনী মোৰ বিচনাত উঠি পূৰা পঢ়ি আছে। আৰু কাইলৈ যিহেতু ঘৰলৈও যাম, সেইকাৰণে মই গোটেই কাপোৰখিনি উলিয়াই লৈছোঁ। কোনটো নিম একো ভাবিয়ে পোৱা নাই। আৰু ইয়াত গোটেইগালকে লৈ গৈছোঁ। এনেকুৱা আপোনালোকৰ লগত হয়নে বাৰু? কাপোৰে বিচাৰি পোৱা নাই দেখিছেনে। আজিলৈ ইমানেই দেই, ৰাইজ বাই।